বানপানী বুলি ক'লে ধেমাজিৰ এটা নাম আছে। বানে গৰকাৰ ধেমাজিৰ অনিয়ন্ত্ৰিত বান পৰিস্থিতি সমাধান হ'ব কেতিয়া? এই প্ৰশ্ন এইটো কাৰণেই অৱতাৰণা হৈছে যে আজি এমাহ ধৰি ধেমাজি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বাগৰি আছে আৰু যোৱা বছৰো আপোনালোকে জানিব যে সংবাদ মাধ্যমৰ জৰিয়তে ধেমাজি ভজুগাঁও সমীপত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে। সেইটো কাৰণে আমি কৈছো বানে গৰকাৰ ধেমাজিৰ অনিয়ন্ত্ৰিত বান পৰিস্থিতি সমাধান হ'ব কেতিয়া? যিসমূহ জৰাজীৰ্ণ মথাৰী সেই মথাৰী পুনৰ নিৰ্মাণ হ'ব কেতিয়া? এই প্ৰশ্ন এইটো কাৰণেই অৱতাৰণা কৰিছো যে চৰকাৰে প্ৰতি মুহূৰ্তত প্ৰতিনিয়ত ধেমাজি বান পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে বুলি কৈ থাকে, কিন্তু আজি চাওক আপোনালোকক আমি দেখাই আছো এয়া ধেমাজি ভজুগাঁও সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ দৃশ্য। চাওক কিদৰে যান বাহন অহা যোৱা কৰিছে, যাত্ৰীসকল অহা যোৱা কৰিছে, কিন্তু 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পকালিৰ পৰিৱৰ্তে পানী। গতিকে এই কথাখিনি ভাবক যে ধেমাজিৰ বান পৰিস্থিতি কেনেকুৱা। ভিতৰৰ অঞ্চলৰ বহু গাঁও বৰ্তমান বানৰ কবলত আছে, কিন্তু আপোনালোকক আমি দেখাই আছো এয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ দৃশ্য। গতিকে এই দৃশ্যই প্ৰমাণ কৰে যে ধেমাজিৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰখনৰ মানসিকতা কিমান গভীৰলৈ আছে। তেখেতলোকে কি মানসিকতাৰে ধেমাজিৰ উন্নয়নৰ কথা তেখেতলোকে চিন্তা কৰে। গতিকে আমি আপোনালোকক দেখাব খুজিছো যে আমি চাওক আজি ভজুগাঁও এই দৃশ্য আমি পৰিদৰ্শন কৰিছিলো, পৰিদৰ্শন কৰি আমি এই দৃশ্য সংগ্ৰহ কৰিছিলো আৰু সংগ্ৰহ কৰাৰ পিছতে আমাৰ মনলৈ কেতবোৰ প্ৰশ্ন আহিছিল যে অসম চৰকাৰখনৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সন্মানীয় জলসম্পদ মন্ত্ৰী ফিজুছ হাজৰিকা ডাঙৰীয়া, আপোনালোকে কেতিয়া আমাৰ ধেমাজি বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব? আমি ভাবো যে আমাৰ ধেমাজি জিলাখনক আপোনালোকে মাহিয়াই দৃষ্টিয়ে চায়। সেইটো কাৰণে ধেমাজি জিলাখনৰ এটা নাম আছে বানে গৰকা ধেমাজি। কিন্তু এই বানে গৰকা ধেমাজিত বহু প্ৰতিভা আছে। আপোনালোকে জানে শিক্ষিত পিনৰ পৰা আমাৰ ধেমাজি বহু আগবঢ়া, খেতি পথাৰ দিশৰ পৰা আমাৰ ধেমাজি বহু আগবঢ়া। তাৰ পিছতো আমাৰ ধেমাজিৰ যি বান পৰিস্থিতি, এই পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰৰ মিছন আৰু ভিজন কি? আমি এই প্ৰশ্ন আজি এইটো কাৰণে কৰিব খুজিছো যে আপোনালোকক আমি জনাই আছিলো যে যোৱা বছৰো আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছিল আৰু এই বছৰো অনিয়ন্ত্ৰিতভাৱে ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰি আছে। যিকোনো মুহূৰ্তত ধেমাজি লখিমপুৰ যি যোগাযোগ ব্যৱস্থা আছে, এই যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিব পাৰে। আৰু আমি অৱগত হোৱা মতে যোৱাকালি ৰাতিপুৱা ভাগলৈ প্ৰশাসনে ধেমাজি আৰু লখিমপুৰ মাজত যি 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, এই ঘাইপথৰ ওপৰেদি মটৰচাইকেল অহা যোৱাটো বন্ধ কৰি দিছিল। গতিকে এই ব্যৱস্থা কিয় হৈছে, এই পৰিস্থিতি কিয় হৈছে? কাৰণ চৰকাৰে জৰাজীৰ্ণ মথাউৰি নিৰ্মাণ নকৰাৰ কাৰণেই ব্ৰহ্মজানৰ পানী আহি আজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে। গতিকে ধেমাজি যি বান পৰিস্থিতি, এই পৰিস্থিতি সমগ্ৰ অসমে বুজি পায়, কিন্তু আমাৰ সন্মানীয় জলসম্পদ মন্ত্ৰী ফিজুছ হাজৰিকাই বুজি নাপায়। তেখেতে কেৱল চুট বুট পিন্ধি বানপানীৰ সময়ত তেখেতে মথাউৰি পৰিদৰ্শন কৰে, কিন্তু মথাউৰি সমস্যাৰ কাৰণে তেখেতে যি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থা গ্ৰহণ নকৰে। ফলত আজি ধেমাজি এই পৰিৱেশ। গতিকে আপোনালোকে ভাবক এই পৰিস্থিতি, যি পৰিস্থিতিৰ সময়ত ধেমাজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে, এই পৰিস্থিতিৰ সময়ত আমাৰ চৰকাৰখনে কি কৰা উচিত, জলসম্পদ মন্ত্ৰীগৰাকীয়ে কি কৰা উচিত, মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত?